জয় হিন্দ বুলি ক জয় হিন্দ আৰু এই ফোনটি কেইটা আছে ফোনটি কেইটাকো দিম ফোনটি কোতে ক'ৰ পৰা আহিছা ফোনটি কোতে হা ওয়েলকাম জয় হিন্দ ভাৰত মাতা কি ক ভাৰত মাতা কি জয় হে দোস্ত কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে বিন্দাছ আৰু ভালে কুশলে আছে আৰু আজি স্বাধীনতা দিৱস ৰাতিপুৱাই পুৱাই ওলালোঁ আমাৰ মাজনী এইফালে স্কুলত যাব পতাকা উত্তোলন কৰাৰ কাৰণে আৰু মই আপোনালোকক কৈছিলোঁ মই ফ্লেগ মানে দিম বুলি কিনে তো এইখিনি লৈছোঁ মই স্কুলত দিম আৰু আছে সেইখিনি দিনটো মানে মানুহক লগ পাই থাকিম দি থাকিম তাৰপিছত এইফালে এটা আমাৰ ভণ্টি ওলাইছে তাকো এটা দিম ৰাতিপুৱাই পুৱাই অঞ্জনা যা তাৰপিছত আমাৰ এইফালে এটা সুশীল দা আছে তাকো এটা দিম আজি ৰাতিপুৱাই পুৱাই এইয়া ল জয় হিন্দ জয় হিন্দ তাৰপিছত এনেকৈ মই ৰাতি মানে আজি দিনটো দি থাকিম বুলি ভাবিছোঁ তো কাক লগ পাওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে জয় হিন্দ আৰু এতিয়া মাজনীক লৈ যাম এইফালে স্কুলত সিহঁতৰ স্কুলত পতাকা উত্তোলন কৰিব বছৰে স্কুলত পতাকা উত্তোলন কৰে সিহঁতৰ তো এইয়া মাজনীকো এটা দিম মা জয় হিন্দ ক মা জয় হিন্দ ক ভাৰত মাতা কি জয় ক বন্দে মাতৰম আমাৰ দৰ্শন বাবুকো দি যাওঁ এখন ল ভাল কৰি লগাবি দে বাইকত দে পাপাৰ বাইকত আৰু এইফালে মাজনীয়ে তাৰ লগৰ ছোৱালীজনীক মাতিব গৈছে আহি আছে এতিয়া তাকো এখন দিন এলিনা মোৰ ফালৰ পৰা কি কয় ফ্লেগ কি ফ্লেগ কয় ইণ্ডিয়ান ফ্লেগ গুড আৰু আহিয়ে গাইজ দেখা পালোঁ এনেকৈ ডাঙৰকৈ ফ্লেগ এখন বনাই থৈছে আৰু চাৰিওফালে ফ্লেগ লগাই থৈছে মানে ডেক'ৰেশ্যন কৰিছে আৰু ইয়াৰ আগতে সিহঁতক মানে ডান্স কৰিব দিব আৰু ইফালে ডাঙৰকৈ এখন ফ্লেগ মানে যোগাৰ কৰি থৈছে ইয়াতে মানে পতাকা উত্তোলন কৰিব আৰু এইফালে আমাৰ ভণ্টিৰ চানা দোকানতো লগাই দিম এখন ফ্লেগ লগাই থৈ দিয়ে ধুনীয়াকৈ ভিডিঅ' কৰি আছো ক'ত লগাম ক'ত ইয়াতে সোমাই থৈ দিয়ে ধুনীয়াকৈ লগাই থৈ দিয়ে ধুনীয়াকৈ ভাইৰ আছে নাই গাড়ীত নাই ভাই এই আমাৰ ভাইকো দিলোঁ আৰু দাদাৰ জয় হিন্দ জয় হিন্দ না উখলকা ফ্লেগ লগোৱা নাই এখনো জয় হিন্দ কিবা কবি বন্দে মাতৰম আৰু কিবা কবি ক'ব লগাচোন একো নাই মোৰ দে গাইজ মোৰ ফ্লেগ দিওঁতে শেষ হৈ গ'ল আৰু দোকানত ল'ব আহিছোঁ এইফালে তাৰপিছত এই বাকীকেইটাক দিব পৰা নাই মানে ৰিহা কৰি আছে তো সিহঁতকো দিলোঁ হা আৰু এইকেইটা আমাৰ লগৰে হয় গোটেই পিলপিলি চলোৱা ড্ৰাইভাৰ ৰিক্সা চলোৱা ড্ৰাইভাৰ এখন ল চবে কৈছোন আছা নোখোলাবই নেকি কাঞ্চা দাগ এখন দিলোঁ আৰু এইফালে ল চবে এখন মোৰ তাত আছিল তাৰমানে ঠিকছে চৰে তাৰপিছত এইবাৰ মই আৰু কি বুলি কয় কিখানমান মটৰ আনলোঁ না ভাই দিলিন্দা লৈ থ আছে সিহঁতৰ তথাপিও দিলোঁ মোৰ ফালৰ পৰা চবে একেলগে জয় হিন্দ বুলি ক জয় হিন্দ আৰু এইফালে বৌৰ দোকানতো লগাই দিম এখন বৌ ফ্লেগটো অনা নাই এয়া মোৰ ফালৰ পৰা ফ্লেগ এখন লগাই দিয়ে আজি স্বাধীনতা দিৱস হিচাপে দিলোঁ লগাই দিলোঁ আৰু ৰাস্তাত মই ঘৰত আহি থাকোঁতে গাইজ আমাৰ এটা বাবু আমাৰ গাঁৱৰে হয় স্কুলত বোলে গৈছিল তাক মই লৈ আনিলোঁ আৰু তাৰ বোলে ফ্লেগ নাই তো ফ্লেগ দিম
আৰু তাৰ মানে দুখন ভৰিও জন্মৰ পৰা মানে বেয়া, তো সেইটোৰ কাৰণে গৰমত বহুত মানে অকলে আহি আছিল, সেইটোৰ কাৰণে লৈ আনিলোঁ মই তাক খুৱাব দে যা। স্কুলৰ পৰা আহিল, অকলে আহি আছিল মানে সিহঁতৰ লগবিলাক বোলে গোটেই এৰি আহিছে, তো সি অকলে আহি আছিল। মই মোৰ মানে গাড়ীতে লৈ আনিলোঁ আৰু এখন ফ্লেগ দি দিলোঁ। আৰু আমাৰ পাপৰি বৌকো দি আছোঁ এখন ফ্লেগ তাক। জয় হিন্দ ক। ভাৰত মাতা কি ক, ভাৰত মাতা কি জয়। আৰু গাইজ মই মানে একেবাৰে পাহৰি আছিলোঁ মোৰ এই জানে আপোনালোকে লগৰীজন কামতে বহি হৈ আছে। হেপী ইণ্ডিপেণ্ডেন্স ডে। ল হেপী ইণ্ডিপেণ্ডেন্স ডে। জয় হিন্দ বুলি ক, জয় হিন্দ জয় হিন্দ জয় হিন্দ ক, বন্দে মাতৰম ক। লাজ কৰি আছে গাইজ। এতিয়া মই কেমেৰা এটা বন্ধ কৰাৰ পিছত নিশ্চয় ক'ব জয় হিন্দ বুলি। আৰু গাইজ আমাৰ ভাই আছে, তাকো দিম দিছোঁ। এয়া ক'তবা লৈ যায় মোক, টানি ল বন্দে মাতৰম। হাই তাকো দে বন্দে মাতৰম। এতিয়া আমি মানে ফুৰিব যাই আছোঁ, ক'তবা লৈ যায় নাজানো আৰু, চাই থাকক আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো। গাড়ীখন সোমাই থবি দে। আৰু গাইজ আমাৰ গাঁৱৰ ডেকা চলিগিলা ইয়াতে আছে, ক'তবা যায়। ক'ত যোৱা, ক'ত যোৱা, এইফালে আছোন এজন। না তোমাক কি নোখোৱা। স্বাধীনতা দিৱস হিচাপে মই এইকেইটা দিলোঁ, খাই ল'বি গোটেইকেইটা। মজা থেংক ইউ একদম মজা। চব তো আমাৰ গাঁৱৰ ডেকা চলিবিলাক ক'ৰবাত যাব চৰত পাৰা না কি বোলে গাইজ, ময়ো ইমান নাজানো ক'তবা। তই জানা নেকি? আৰু আমাৰ আপোনালোকেতো জানে চিলডুবি মানে পুৰা একদম ফেমাছ হয়। তো চিলডুবিত বহুত মানুহ আহি আছে বৰ্তমান, এতিয়া অলপ কমকৈ হৈ আছে, অলপ পিছত আহিব। আৰু এইফালে আমাৰ গাঁৱৰে মাইনা কেইজনী। কেইজন আছা? 4জন। আৰু এটা দি আছোঁ। এয়া আমাৰ মাইনাহঁতে মানে চবেই লাজ কৰে, কি কৰিম আৰু উপায় নাই। আহি পালোঁ গাইজ ধূপধাৰা, আৰু 4 লেনৰ কাম চলি আছে। আৰু এইখিনি জেগাতে মানে ব্ৰিজৰ পোষ্টবিলাক ঢালাই কৰি আছে, আৰু বহুত জাম হয় আৰু বহুত ধূলা, মানে একদম কি কবি আৰু ধূলা একদম। 4 লেনৰ কামটো হ'লে হয় আৰু মানে কি কবি আৰু একদম পূৰা ধূলা আৰু বহুত জাম হয় জেগাখিনি, আৰু ৰাস্তাও তামান বেয়া হৈ আছে 4 লেনটো হ'লে কিবাকে। গাইজ ৰাস্তাত মানুহ খালি মানে এই ভ্ৰমণ কৰিব যোৱা মানুহে। আৰু এইটো আমি আহি পালোঁ মানে পুৰা ডাঙৰ কালী মন্দিৰটো, এই মা কালী। আৰু আমি বৰ্তমান আপোনালোকেতো গমেই পোৱা নাছিল, আমি বৰ্তমান যাই আছোঁ দুধনৈৰ কোনোবা জেগাত বোলে কি বুলি কয় নলবাৰী বুলি কিনে এটা জেগা আছে। তো মই যাই পোৱা নাই। ভাই যাই পাইছে নেকি? ভাইও যাই পোৱা নাই, এই বোলে যাই পাইছে। তো আমি তাৰ লগত গৈ আছোঁ, মানে সি দেখাব জেগাখিনি। ৰেল লাইন আছে তাতে, পাহাৰ কাটি কিনে ৰেল লাইন মাজতে গৈছে। তো চাই থাকক লাষ্টলৈকে ভিডিঅ'টো কেনেকুৱা ধৰণৰ হয় আৰু কিমান মানুহ যায়, আমিও যাই কিনে চাওঁ। তো গাইছ আহি পালোঁ, এইটো ৰাস্তা দি যাব লাগিব। কিবা জেগা কয় এইখিনি, আমাক সুধি লওঁ নেকি ভাই? না এই মানটা সুধিম চব। কি নাম? এইফালেদি হেৰিত যায় না, নলবাৰীত যায় না? এইখিনি জেগাখিনি কি নাম?
ডাবলি হয়তো লওক এই বাবুক দিবি তো গাইজ আমি ডাবলিত আহি পালো আৰু ডাবলিৰ পৰা এইফালে মানে ভিতৰত যাব লাগিব কিমান বা দূৰ নলবাৰী বুলি কয় তো নলবাৰীত গৈ আছো আমি আৰু জেগাখিনি কেনেকুৱা আপোনালোকে চাই থাকক তো গাইজ আহি পালো লোকেশ্যনত এইটো মানে পাহাৰ কাপিং কৰি কিনে এইফালেদি মানে গৈছে ৰেল লাইনটো আৰু আমি গাড়ীখন থলোঁ ইয়াতে গাড়ীখন থাকোঁ ঐ ঐ গ্লাছখন খোলা আছে গাড়ীৰ গ্লাছখন থাকব তো এয়া ইফালে পাহাৰ কাটিং কৰি কিনে ৰেল লাইনটো বনাইছে তো তাতে বহুত ফেমাছ মানে ভিডিঅ' চিডিঅ' মানে আহি থাকে মানুহবিলাক ফটো চটো উঠি থাকে মানে দেখা পাওঁ আৰু ফেচবুকবিলাকত চাওঁচোন আমিও পাৰছে না ভাই ময়ো পাৰিম না মানুহ আছে মানুহগিলা আছে বোলে আমি ভাবিছিলোঁ মানুহ চানুহ নাই নেকি ইয়াতে তো গাইজ আহি পালোঁ আমাৰ মানে ভুল হৈ গ'ল ৰাস্তাটো আমি বেলেগ চাইডতে আহিলোঁ মানুহ বহুত আছে কিন্তু এয়া চাই লওক একদম জংঘল জংঘল তো গাইজ এনেকৈ বৃহৎ বৃহৎ শিল কাটি কিনে মানে ৰেল লাইনটো বনাইছে এয়া বাহ হা ভাই অ' ভাই ক'ৰ পৰা আহিছে আপোনালোকে এই অঁ ফ্লেগ ল হেপী ইণ্ডিপেণ্ডেন্স ভাই ক'ৰ পৰা আহিছে আপোনালোকে ওচৰৰে না ধন্যবাদ দে দাদা জয় হিন্দ বুলি কওক জয় হিন্দ আৰু এই ভণ্টিকেইটা আছে ভণ্টিকেইটাকো দিম অঁ ভণ্টিহঁতে ক'ৰ পৰা আহিছা ভণ্টিহঁতে হা ৱেলকাম বহুত মানুহ আহিছে গাইজ আৰু এনেকুৱা ধৰণৰ একদম বৃহৎ শিল কাটি কিনে বনাইছে কি হৈছে কাটিছে কি কৰি এই শিলৰ পাহাৰ এটা এইফালে চাই থ মানুহ আহি আছে শিলৰ পাহাৰ এটা কি কৰি কাটছে এতিয়া কি ক'ম আমি চাই ল মানুহে মানুহ পুৰা এই পাহাৰটো মেচিনৰ লগতে কাটছে পাই না ভাই এইয়া এইগিলা জালিগিলা না যাতে শিল ভাঙি নাহে তাৰমানে অলপ এনেকৈ হেলঞ্চিয়াকৈ কাটব লাগিছিল না শ্লপিং কৰি বহুত খৰচ হৈ যাব না সেইটোৰ কাৰণে কৰা নাই তো গাইজ বহুত ফটো উঠিলোঁ আমি মানে থাম্বনেইলতো দিব লাগিব তো এতিয়া আমি যাই আছোঁ এই কি বুলি কয় পাৰ্কত মানে আমি গাড়ীখন থৈ আহিলোঁ না এইফালে তো আমি ৰাস্তা দি যাম মানে এতিয়া পাৰ্কত তো আমি বেক চাইডৰ পৰাহে আহিলোঁ যে তো গাইজ তামান গৰম আছিল আৰু তাৰ পৰা আমি আহিলোঁ আহি কিনে আমাৰ অনন্ত ভাইটো বাগৰি ফুৰিব আছিল কিবাকেহে ধৰি কিনে লৈ আনিলোঁ এতিয়া ইচিৰ হাৱা পাই কিনে অলপ ভাল হৈছে ট্ৰেইন এখন আছিল গাইজ আপোনালোকক দেখাব নোৱাৰিলোঁ ট্ৰেইনখন মানে ৰাখছে ইয়াতে ৰাখাটো চাওঁ দেখাব পাৰোঁ কিজানি আৰু মেইন গেটটা হৈছে এইটোৱে এইয়া যাই থাক যো ল'লে কিমান ল'ব দে 10-15 টকামান ল'ব 20 টকামান ল'ব পাৰ্কিং 50 এই দীপাংকৰে তো বেয়া কৰিল একদম আমাক ৰং চাইডতে লৈ আনিল না এই ট্ৰেইনখন গাইছে ইয়াত ট্ৰেইন ৰাখছে এইখন আচলতে কি হেৰি নেকি ষ্টেচন না কি এইখন ষ্টেচন নহয় নেকি নহয় এইখন এখন সৰু ষ্টেচন হয় গাইজ তো ইয়াতে ট্ৰেইনখন অলপমান ৰাখছে আমি সিফালেদি আহোঁতে আহি আছিল মানে ট্ৰেইনখন চাউণ্ড শুনা পাই আছিলোঁ তেতিয়া এই ল'ৰাবিলাক উঠি আছে চা যা দীপাং যা একবাৰ উঠি যা উঠি যা যা এইয়া উঠিল দীপাংকৰে উঠিলে আমাৰ যা
আমাৰ অনন্ত ভাই বোলে ফটো উঠিব পুৰা একদম। এই শ্বাহৰুখ খানৰ কি নাম আছিল ফিল্মখন? পোৱালীকেইটা তামান উঠছে ট্ৰেইনত। তো ট্ৰেইনখনৰ পৰা নামিলোঁ তো আমি এতিয়া ট্ৰেইনখন যাই আছে। এই আমাৰ ভাইক লগ পালে ভাই। এই বাবু এইখন ফ্লেগ দিম ৰ বাবু। ফ্লেগ হেপী ইণ্ডিপেণ্ডেন্স ডে বাবু দে। হা চাবা ব্লগ বনাই আছো, ব্লগ ভিডিঅ'। ওপৰ বিল নাকি তাত তাৰ পৰা আহিলে মিছন গাঁও যাম নেকি বুলি ভাবিছোঁ। ঠিক আছে। আমাৰ ভাইহঁতে আমাৰ তাৰে হয়, ফেমিলি লৈ আনিছে। আৰু আমাৰ লগৰগিলা ক'ত গ'ল? আৰু ইয়াতে পাৰ্ক এখন আছে, ৰেষ্টুৰেণ্ট আছে। আমি কিবা চাহ তাহ খাওঁ নেকি? ঐ কিবা খাওঁ না? ইয়াতে বেবী কাৰ আছে, ৰিম'টৰ দ্বাৰাই চলে যে। তো এই বেবীবিলাক উঠি আছে ইয়াতে কাৰত, এনজয় কৰি আছে। গাইছ ইয়াতেও ৰেষ্টুৰেণ্ট আছে, কিন্তু আমি ৰেষ্টুৰেণ্টত আমি একো নাখালোঁ। আমি মানে ইয়াৰ পৰা ওলাই কিনে তাতে খাম চাহ। আৰু গাড়ীৰ পাৰ্কিং লৈছে ইয়াতে 50 টকাকৈ লয় এখন কাৰত। বাইকবিলাক কম কিজানি 20 টকা 30 টকা কিজানি। তো এখন বাইকত এখন কাৰত 50 টকাকৈ ফিজ লৈ লয়। একো নিদিয়ে, টিকেট চিকেট একো নিদিয়ে। এতিয়া আমি যোনটো ৰাস্তাতে আহিছিলোঁ সেইটো ৰাস্তাতে নাযাওঁ, আমি বেলেগ এটা ৰাস্তাতে যে গৈ আছোঁ। মানে এতিয়া আমি নেশ্যনেল হাইৰোডত নাযাওঁ, মানে দামৰা হৈ যাম। দামৰাত ওলাম প্ৰথমতে, তাৰপিছত দামৰাৰ পৰা এতিয়া আমি দুধনৈত ওলাম। এনেকুৱা ভাঙা চিঙা ৰাস্তা পুৰা। আৰু অলপ দূৰ আহি গাইছ আমি বহুত ধুনীয়া ৰাস্তা পালোঁ। ইফালেদি গ'লে তাৰমানে বহুত ৰাস্তাবিলাক বেয়া। তো ইফালে ইমান ধুনীয়া ৰাস্তা চাই লওক। যদি আপোনালোকে আহিব খোজে কেতিয়াবা, তো ইফালেদি আহিব দামৰা হৈ। আৰু কম বৰষুণ দিল ইয়াতে আহি। আৰু ইয়াৰ পৰা নাই না বৰষুণ, নাইচোন ইয়াতে। আমি তাৰ পৰা ওলোৱাৰ লগে লগে টামান বৰষুণ, একদম বতাহ বৰষুণ। এই মানুহকেইটা একদম মুচি মুচি যাই আছে, আইচক্ৰীম দোকানী। এই গাইছ দামৰা পালোঁ আমি, এই দামৰা। এতিয়া দামৰাৰ পৰা দুধনৈ হৈ ওলাই যাম। আৰু সেইফালে আমাৰ লগৰবিলাকে মানে ফোন কৰি আছে মোক, মানে চিলডুবিত মালাঙত যাবৰ কাৰণে। তো পাৰ্টি আছে, তাতে যাব লাগিব সোনকালে। কোনটো খাই যাবি না চিলডুবিত? তো গাইছ আহি পালোঁ চিলডুবি। এইখিনি কি কয়? উইৰাঙত আহি পালোঁ। হা উইৰাঙে কয়। তাৰপিছত এইফালে সেয়া অনন্ত ভাইনা গাড়ীতে বহি আছে। তাৰপিছত আমাৰ লগৰগিলা মানে মই যাৰ লগত মানে খানা খাম বুলি কৈছিলোঁ, তো সিহঁতে আহি পালে। এইফালে চাইলোঁ বগামূলা চলা পিন্ধি আছা। আৰু এইফালে ৰাহুল ভাইটি সিহঁতেও আহিল। আৰু ক'ত গ'ল তাহাঁতে? গুচি গ'ল। তো ইহঁতে গুচি আহিল, মোৰ আৰু মানে যোৱা নহ'ব আৰু পাৰ্টি। ইহঁতে খাই আহিল, আমাৰ আহোঁতে দেৰি হৈ গ'ল। তাৰপিছত কি ভাই কি কবি ক? ক'ব লাগে এয়া হেৰি ইণ্ডিপেণ্ডেন্স ডে'ৰ বিষয়ে কিবা এটা কৈ দে। নতুন বিষয়ে আৰু কি ক'ম আৰু, ইমান পাহাৰত ঘূৰি আহিলোঁ এতিয়া বাৰু। পাহাৰত ঘূৰি আহিল। পাহাৰত মানে আমাৰ ইয়াতে ৱাটাৰফল আছে উইৰাঙত 6 মাইলত। তো 6 মাইলত মানে ইহঁতে এনজয় কৰি আহিল। আৰু মানুহ হৈছিল না, পটককৈ ভিডিঅ'খন বনালি। পটককৈ বনাই দিম আৰু মানুহ আহিয়ে আছে বৰ্তমান, আহি আছে যাই আছে, যাই আছে। কি কৈছে ক'বলৈ গ'লে? আমি আৰু কি কয় হেৰিত টাউনত কি কয় পাৰ্টি কৰিম নেকি এতিয়া? অলপ চলপ পাৰ্টি কৰাৰ কথা ল'ব নালাগে। নাই, সেই পাৰ্টি কোনে নহয়, এইগিলা পাৰ্টিগিলা আমাৰ বেলেগ পাৰ্টি হ'ব। ক'বলৈ গ'লে আৰু এইফালে গাইছ দেখা পাইছে আপোনালোকে, একদম ভিউ দেখা নাই আমাৰ মানে চিলডুবিৰ লগত। আৰু ক'ত পাৰিব নেকি? অসমৰ পৰা কেই কিলোমিটাৰ হয় এইখিনি? অসমৰ পৰা নহয়, ইয়াৰ পৰা
আমাৰ এই 5 বৰ্ডাৰ কিলোমিটাৰ আসাম বৰ্ডাৰৰ পৰা চিলডুবিৰ পৰা আপ হৈ এই মাছ যে আছে দলংটো তাৰ পৰা সিমানে হ'ব 5 কিলোমিটাৰ মানে হ'ব